বাগানপাড়া সমষ্টিত পশ্চিম বাগানপাড়া সমষ্টিত আমি এটা মহিলা আমি BPF দলৰ এটা মিটিং কৰিছোঁ। আপোনালোকে প্ৰিণ্ট মিডিয়াই জানে আজি কিমান মানুহ আহিছে এইটো লক্ষ্য লৈ পেলাই বাগানপাড়া সমষ্টিত কোনেও একো কৰিব নোৱাৰে। আমি এইটো BPF দলৰ পৰা আমি ক'ব খুজিছোঁ। এতিয়া আপোনালোকে জানে প্ৰিণ্ট মিডিয়াও দেখা পাইছে না হয় না নহয়। আৰু মই এটা কথা জানো, প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ বেলেগক BPF দলক কাৰাপশ্যন বুলি কয়, সদায় কৈ থাকে। যদি কাৰাপশ্যন যদিও কৰিছে আমাক জেল ভৰাই দিওঁ, ক'ব লগা নাই। কিন্তু প্ৰমোদ বড়ো তাত ইলেকশ্যন নমিনেশ্যনত 7.5 কোটি টকা ক'ত পালে? 7.5 কোটি টকা ক'ত পালে তেওঁ? তেওঁ কেতিয়াবা ঠিকা কৰিছে, কেতিয়াবা চাকৰি কৰিছে, একোতো কৰা নাই। এইটোতো ইমান ধনী মানুহৰ ফেমিলি নাছিল, তেওঁতো ফেমিলি এনেকুৱা নাছিল। তেওঁৰ তাত একাউণ্টত কেনেকুৱা 7.5 কোটি টকা পইচা জমা থাকে। আমি এইটোৱে কৈছোঁ, আহ্বান কৰিছোঁ, এইটো তদন্ত হ'ব লাগে, CBI তদন্ত হ'ব লাগে, কৰিব লাগে। কি কাৰণত? প্ৰমোদ বড়ো ডাঙৰীয়াই একাউণ্টত কেনেকুৱা 7.5 কোটি টকা ক'ত বাঢ়িল, কেনেকৈ উৰিল, এইটো আমি বিচাৰোঁ। মইতো MCLA নাছিল, আগতে মই ঠিকা কৰা আছিল। চবেই জানে মই বহুত ঠিকা কৰোঁ, ঠিকা কৰিছোঁ। ক'ৰবাত যদি কাৰাপশ্যন যদি হৈছে মই ঠিকাত আৰু চেক কৰ বা মোক জেল ভৰাই দি মই এইটো অনুৰোধ কৰিছোঁ। নিজে কৰিবা এইটোৱে আমি পাব্লিকক এতিয়া আপোনালোকৰ প্ৰিণ্ট মিডিয়াৰ যোগেদি আমি এইটোৱে ক'ব খুজিছোঁ যে প্ৰমোদ বড়ো তাত কেনেকুৱা 7.5 কোটি ক'ৰ পৰা উৰি আহে। প্ৰমোদ বড়োতো কোনোদিন ঠিকা কৰা নাছিল, তেওঁতো কোনোদিন চাকৰি নাছিল, ক'ৰ পৰা আহিল? না মাটি বিচিলাকে গৈছিল, কেনেকুৱা আহিল প্ৰমোদ বড়োই? আমাৰ BPF দল হিচাপে তেওঁলোকে ক'লে UPবিলাক কাৰাপশ্যন কয়। যদি কাৰাপশ্যন কৰিছে BPF দল আৰ্চে কৰিব, জেল ভৰাই দিওঁ, আমাক ক'ব লগা নাই। আমিতো কোৱাই নাই। কোনোবা যদি মই যদি কাৰাপশ্যন মোকো জেল ভৰাওক, যোনে কাৰাপশ্যন ইও জেল যাব, ক'ব লগা নাই। BPF দলে আগতে কৈ আছে কোনোবা যদি কাৰাপশ্যন কৰিছে জেল যাব লাগিব, আমি এইটো কোৱা নাই। কিন্তু আমিয়ে কৈছোঁ প্ৰমোদ বড়ো তাত কেনেকুৱা পইচা 7.5 কোটি টকা কিয় ডিপজিট দেখাব পাৰিছে, কেনেকৈ দেখালাক, ক'ৰ পৰা পইচা পালাক, এইটো আমি CBI তদন্ত BPF দল হিচাপে আমি বিচাৰিছোঁ। আমি যিমান দল গঠন কৰে আমি তেওঁলোকক আদৰণি জনাইছোঁ। ভাল চবে আজিৰ দিনত গণতন্ত্ৰ দেশ হিচাপে চবে আৰামছে দল গঠন কৰিব পাৰে, ভাল কথা। আৰু এইটো কথা সদায় বিৰোধী মানুহটো মজবুত হ'ব লাগে। BTCত মাত্ৰ নহয়, অসমতো তাৰমানে বিৰোধী দল থাকিব লাগিব। যদি নাথাকে অলপমান মানুহবিলাকে অলপমান ভুল বুজাবুজি হোৱাৰ কাৰণে চেষ্টা কৰে। ইয়াৰ কাৰণে সদায় বিৰোধী দল সদায় মজবুত হ'ব লাগে, এইটো আমি আদৰণি জনাইছোঁ। প্ৰমোদ বড়োৰ কথাটো মই কি ক'ম, ইয়াতে বুলি তামোলপুৰত বা কি হৈছে নাজানো, মই শুনা কথা দেই, এইটো দলৰ কথা নহয়, শুনামতে আৰু প্ৰমোদ বড়ো ইয়াতে কাকবা ছাপোৰ্ট কৰিব মই নাজানো দেই, কাক ছাপোৰ্ট কৰিব নহয়, তামোলপুৰ সমষ্টিত কাকবা বুলি ছাপোৰ্ট কৰিব লাগে এইটো আমি গম পাইছোঁ দেই। এইটো মই ব্যক্তিগত দলৰ কথা নহয়, মই শুনা কথা, ময়ো দেখা পোৱা নাই। কিন্তু তেওঁলোকে কৈছে প্ৰমোদ বড়োক UPবিলাক বেলেগৰ ছাপোৰ্ট কৰিব আহিছে। আৰু ককলাবাৰীত এইটো জিকিব নোৱাৰে, কেনেকৈ জিকিব নোৱাৰে? ককলাবাৰীটো হ'ল আগতে NDP আছিল। চবে আজিৰ দিনত আমাৰ
ধীৰেন বড়ো ডাঙৰীয়াক চবে অসমীয়া বড়ো চবে ছাপোৰ্ট কৰিছে আৰু ইয়াতে ইউ পি পি এল যোগদান হৈছে বড়ো যোগদান হৈছে বিজেপি মানুহ যোগদান হৈছে আজিৰ দিনত ককলাবাৰীত BPF আমাৰ ধীৰেন বড়ো ডাঙৰীয়াক একে হাৰিব নোৱাৰে 100%। প্ৰমোদ বড়ো এতিয়া হাৰবয়ে 100%। আমি কৈছোঁ প্ৰমোদ বড়োৰ যিখিনি সপোন মানুহৰ চবৰে সপোন থাকে, সপোন হৈ থাকিব। সপোনত বহুত মানুহে ভাবে দেখা পোৱা জানামতে আৰু ময়ো সপোন দেখেতো কেতিয়া ময়ো মৰি থাকে বা কোনোবাও মৰি থাকে বহুত কোনোবা পইচা ইমান পইচা পায় সপোনত সেইটো সপোন হয় আৰু এইকাৰণে সপোন হৈ থাকিব। আমি কৈছোঁ কোনোদিন প্ৰমোদ বড়োৱে দুটা সমষ্টি জিকিব নোৱাৰে। আজি BPF দলে খাটাং কৰিছে। আজি আমি ক'ব খুজিলে GSP দলে যিমান আলফাৰ চিচপেৰ ল'ৰা সিহঁতে ডাঙৰে ভাবিছিল যেতিয়া MP হ'ব এই আলফা ল'ৰাৰ কথা অলপমান পইচা পাব, কিবা এটা কাম দি পেলাই ভাল পাব বুলি কৰিছিল। কিন্তু আজিৰ দিনত আলফা ল'ৰাকেইটা হেৰা হৰণে ডাঙৰীয়া 7 বছৰ হ'ল, 7 বছৰ হ'ব আৰু কিন্তু এটা মানুহকে তেওঁলোকে সংস্থাপন হোৱা নাই বা কৰিব নোৱাৰে। ইয়াৰ কাৰণে এতিয়া আলফা চলিকেইটা আমাৰ লগত BPF দলত যোগদান কৰিছে বা আমাৰ লগত BPF দলত কাম কৰাৰ কাৰণে তেওঁ ওলাইছে। ইয়াৰ কাৰণে চবকে মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। অভিজ্ঞতাৰ পৰা আপুনি এই আইগৰা ইলেকশ্যনটো অবড়োৰ ভোট কিমান শতাংশ পাব আৰু বড়ো ভোট কিমান শতাংশ? বড়ো ভোটটো মই বাগানপাৰা সমষ্টি আমি 60% পাম, 100%। অসমীয়া ভোটটো আমি আজিৰ দিনত যদি ক'ব যাওঁ অসমীয়া ভোটটো মই 50% পাম। আমাৰ অসমীয়া ভোট আছে 23,000, 50% বুলি পাম বুলি আমি আশাবাদী। আৰু তেওঁলোকে যিখিনি আমাক য'ত জেগাত আগতে আমি BPF দল হিচাপে আমি মিটিং কৰিব পৰা নাছিল সেইবিলাকৰ জেগাত তেওঁলোকে আমাক আদৰণি জনাইছে। ইয়াৰ কাৰণে আমি অসমীয়া ভোটটো 50% পাম বুলি আশাবাদী।